এখন গাঁৱত ৰমেশ নামৰ বৰ মেধাৱী ল'ৰা এটা আছিল। সি সৰুকালৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। কিন্তু সিহঁতৰ ঘৰখন বৰ দুখীয়া আছিল। সেয়ে গাঁৱৰ ধনী মানুহবোৰে ৰমেশৰ এই সপোনৰ বাবে সিহঁতৰ ঘৰখনক ঠাট্টা মস্কৰা কৰিছিল। কিন্তু ৰমেশক মাকে সদায় এষাৰ কথাই কৈছিল যে সংগ্ৰামেই হৈছে সফলতাৰ জখলা। গতিকে যাৰে তাৰে কথাত গুৰুত্ব নিদি জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ সংগ্ৰাম কৰি যোৱা আৰু দেখিবা এদিন তুমি সফল হ'বাই। সেয়ে ৰমেশে সদায় খুব ৰাতিপুৱা টোপনিৰ পৰা উঠি পঢ়া শুনা কৰিছিল, সময়মতে স্কুল গৈছিল আৰু স্কুলৰ পৰা আহি ভাটিবেলা মাকৰ লগত কঠোৰ পৰিশ্ৰম কৰিছিল। সি পঢ়াশালীৰ পৰা বৃত্তি লাভ কৰি বায়ু সেনা একাডেমীত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে। জীৱনত বহুত অসুবিধাৰ সন্মুখীন হৈও ৰমেশে কেতিয়াও হাৰ মনা নাছিল। 3 বছৰ বায়ু সেনা একাডেমীৰ শিক্ষাৰ অন্তত যেতিয়া ৰমেশে প্ৰথমবাৰৰ বাবে বিমান উৰুৱাইছিল, তেতিয়া তাৰ গোটেই গাঁওখনে ৰমেশৰ সফলতাত গৌৰৱ কৰিছিল। ৰমেশে প্ৰমাণ কৰিলে যে যদি জীৱনৰ লক্ষ্য স্থিৰ হয় আৰু দৃঢ়তাৰে পৰিশ্ৰম কৰা যায় তেন্তে সেই সপোন বাস্তৱ হ'বই। অৰ্থাৎ উদ্দেশ্য সদায় শক্তিশালী হ'ব লাগিব।